বিধায়ক হোৱাৰ আশাত চাকৰি এৰিলে ঢিং সমষ্টিৰ এগৰাকী শিক্ষকে সমাগত 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ আশাত এইবাৰ চাকৰি এৰিলে শিক্ষক মনোৱাৰ হুছেইন ফাৰুকীয়ে 55 নং ঢিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যুৱনেতা তথা সমাজসেৱক আৰু শিক্ষক মনোৱাৰ হুছেইন ফাৰুকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলাৰ আশাত এৰিলে চৰকাৰী চাকৰি নেতাগৰাকীয়ে বিগত সময়ছোৱাত বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত হৈ অনুষ্ঠান প্ৰতিষ্ঠাক সহায় সহযোগিতা আগবঢ়াই যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে পিছে নেতাগৰাকীয়ে এইবাৰ ঢিং সমষ্টিৰ ৰাইজক আৰু অধিক সেৱা কৰাৰ উদ্দেশ্যে মন মেলিছে ৰাজনৈতিক পথাৰত সপোন দেখিছে বিধায়ক হোৱাৰ দলে প্ৰাৰ্থিত্ব দিলে ৰাইজৰ ভোটত জয়ী হৈ বিধায়ক হৈ ঢিং সমষ্টিৰ ৰাইজৰ সেৱা কৰাই যুৱনেতাগৰাকীৰ মূল লক্ষ্য বুলি জানিব দিয়ে সংবাদ মাধ্যমক পিছে যি সময়ত এটি চৰকাৰী চাকৰিৰ কাৰণে চাবাথুৰি খাবলগীয়া হৈছে নিবনুৱা যুৱক যুৱতী সেই সময়ত ৰাজনীতিৰ কাৰণে চাকৰি ত্যাগ ঢিং সমষ্টিত এক চৰ্চাৰ বিষয় হোৱাও পৰিলক্ষিত হৈছে উল্লেখ্য যে মনোৱাৰ হুছেইন ফাৰুকী বেচামাৰী এমআই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক আছিল এতিয়া প্ৰশ্ন হয় ঢিং সমষ্টিত বহুকেইজন কংগ্ৰেছ দলৰ নেতাই প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ পিছতো দলে এইজন যুৱ নেতাক দিবনে প্ৰাৰ্থিত্ব বিলাহী জীৱন ত্যাগ কৰি ৰাজনীতিৰ জৰিয়তে ৰাইজৰ সেৱা কৰাৰ সপোন পূৰণ হ'বনে নেতাগৰাকী মই আজিৰ পৰা আসলতে সক্ৰিয় ৰাজনীতিত আহিছোঁ মই আসলতে যোৱা 22 বছৰ ধৰি মই শিক্ষকতাৰ চাকৰি কৰিছিলোঁ আমাৰ গাঁৱলীয়া অঞ্চলৰ দুখীয়া বা ধনী সকলো ল'ৰা ছোৱালীক মই পঢ়াইছিলোঁ জ্ঞান দিছিলোঁ আৰু আজি মই যোৱাকালি মই চাকৰি পৰিত্যাগ কৰিছোঁ কৰাৰ পিছত আজিৰ পৰা মই সক্ৰিয় ৰাজনীতিত আহিছোঁ আপুনি চাকৰি কিয় ত্যাগ কৰিলে আসলতে আগৰ পৰাই সমাজ সেৱা কৰি আহিছোঁ ৰাইজৰ সেৱা কৰি আহিছোঁ সেয়া লাগিলে প্ৰাইভেট স্কুল পাতিয়ে হওক দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিছোঁ বা বিভিন্ন আমাৰ ৰাইজ যেতিয়া বিপদত পৰে মই যিমান পাৰোঁ মোৰ ফালৰ পৰা মই আসলতে সহায় কৰি আহিছোঁ আৰু এতিয়া মই 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন আহি আছে মই তাত কংগ্ৰেছ দলৰ এজন প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব দাবী কৰিছোঁ দলে যদি মোক টিকেট দিয়ে তেতিয়া নিশ্চয় মই ৰাইজৰ হৈ মই কাম কৰি যোৱাৰ মই আশা কৰিছোঁ যোৱা পবিত্ৰ ৰমজান মাহত চাইছোঁ আপুনি মছজিদে ঘূৰি ফুৰিছে তছবি টুপি আদি বিনাই ফুৰিছে আপুনি কি ক'ব হয় নাই ৰোজাতটো চাওক ইফতাৰ দিয়াটো আমাৰ এটা স্বভাৱ হয় এটা পুণ্যৰ কাম আৰু গতিকে এইটো ৰোজা বুলিয়েই নহয় মই অহা ৰোজা আহিব তেতিয়াও মই সেইটো কামেই কৰিম মই ইফতাৰ দিম ৰাইজৰ দোৱা আশীৰ্বাদ মই বিচাৰিম আপোনাৰ প্ৰথম কাম কি হ'ব টিকেট দিলে প্ৰথম আৰু শেষ কাম এইটোৱে ৰাইজৰ কাম কৰা ৰাইজৰ কাম কৰিম কি সমস্যাৰ কাৰণে আপুনি চাকৰি জীৱন ত্যাগ কৰি ৰাইজৰ কাম কৰিবলৈ মন মেলিছে চাওক আমাৰ বিশেষকৈ আমাৰ ঢিং সমষ্টিটো হৈছে আমাৰ সংখ্যালঘু প্ৰধান এটা সমষ্টি গতিকে আপোনালোকে নিশ্চয় গম পাইছে সংখ্যালঘুৰ আমাৰ আসলতে যিখিনি আমাৰ বেছিক যিখিনি সমস্যা আছে সেইখিনিতো আছেই ইয়াৰ উপৰঞ্চিও আমাৰ বহুতো সমস্যা আছে এতিয়া সেইবিলাক সমস্যাৰ ভিতৰত আমাৰ যিটো আইডেণ্টিটিৰ সমস্যা যিটো আমাৰ পৰিচয়ৰ যিটো সমস্যা আমি ভাৰতীয় নাগৰিক আমি বাৰে বাৰে আমি পৰীক্ষা দি থাকিব লাগে আসলতে আমাৰ মূল যিখিনি সমস্যা আছে ধৰক নিবনুৱা সমস্যা আছে আমাৰ কৃষকৰ সমস্যা আছে আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে আমাৰ বিজুলীৰ সমস্যা আছে পানীৰ সমস্যা আছে সেইবিলাক আছেই ইয়াৰ উপৰঞ্চিও আপোনালোকে এতিয়া নিশ্চয় গম পাইছে আমি মিয়া হোৱাটো যেন আমাৰ এটা পাপ তেনেকুৱা লাগি আছে আমাৰ আপাৰ অসমত আপোনালোকে গম পাইছেই মিয়া খেদা আন্দোলন গঢ়ি উঠিছে আৰু আমাৰ এতিয়া আকৌ আহি আছে যিটো ভোটাৰ তালিকা যিটো পুনৰীক্ষণ কাৰ্যসূচী যিটো আমাৰ আগতে অলৰেডি আমাৰ NRC হৈ গ'ল তো হৈ যোৱাৰ পিছতো আকৌ সেই একেটা কামে আমি বাৰে বাৰে কৰি থাকিবলগীয়া হৈছে আৰু আগলৈও যেন এইটো সমস্যা থাকিয়ে যাব গতিকে এইবিলাক সমস্যা যিমান পাৰোঁ মই চেষ্টা কৰিম সমাধান কৰিবলৈ